কেতিয়াবা কিছুমান বস্তু বৰ বেছি সামগ্ৰীৰ প্ৰয়োজন নোহোৱাকৈও আমি একেবাৰে সাধাৰণভাৱে এনেদৰে জুতি লগাই ৰান্ধি খাব পাৰোঁ নহয়নে? আজি এই পনীৰৰ ৰেচিপিটো মই আপোনালোকলৈ বুলি একেবাৰে সাধাৰণভাৱে আগবঢ়াইছোঁ আৰু আশা কৰোঁ আপোনালোকে ঘৰত এনেদৰে ৰান্ধি খাব। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে কাজল বৰুৱা চেনেলৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে, আমিও ভালে কুশলে আছোঁ। এতিয়া হৈছে ৰাতি সময় 7:30 আৰু আমাৰ এওঁ আহি পালেহি আৰু এতিয়া ৰাতি সাঁজৰ যোগাৰ কৰাৰ সময় হৈছে আমাৰ। আৰু অথনিৰ পৰা কি নবনাম বুলি ভাবি থাকোঁতে আমাৰ এওঁ লৈ আহিলে পনীৰ আৰু আজি ৰাতি সাঁজৰ কাৰণে মই পনীৰে বনাম। আৰু মই ভাবিলোঁ আপোনালোকৰ আগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। সকলোৱেতো পনীৰ বনাব জানেই আৰু সকলোৰে পদ্ধতিবোৰ বেলেগ বেলেগ হয় বাৰু বনোৱাৰ। আজি মইনো কেনেদৰে একেবাৰে সাধাৰণভাৱে পনীৰ বনাওঁ তাকে আপোনালোকৰ আগত দেখুৱাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। তেনেহ'লে দেৰি নকৰি ব'লক পাকঘৰলৈ যাওঁ। ইফালে মই পনীৰ বনাবৰ কাৰণে কেঁচা মটৰ লৈছোঁ 1 কাপ সৰু কাপেৰে আৰু এইফালে আছে পনীৰ ডাঙৰ ডাঙৰকৈ কটা আৰু এইফালে 2টা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইফালে আছে আলু পনীৰৰ চাইজত কটা আৰু অকণমান আদা নহৰু মই থেতি দিয়াই লৈছোঁ আৰু এইফালে মই সৰু চাইজৰ 2টা বিলাহী এনেদৰে কাটি লৈছোঁ। এয়া গেছত মই কেৰাহী উঠাই দিছোঁ, কেৰাহী গৰম হৈছে আৰু ইয়াতে মই অলপ মিঠাতেল ঢালি দিছোঁ। এয়া আমাৰ কেৰাহী গৰম হৈ গ'ল আৰু এতিয়া আলু কেইপিচ মই এনেদৰে ফ্ৰাই কৰি লৈছোঁ। এয়া তেলত দি দিছোঁ মই আৰু মাজে মাজে ল' ফ্লেমত দি জুইটো এনেদৰে লৰাই থাকিম। এয়া দেখিছে আলুখিনি অলপ ৰঙচুৱা হৈ আহিছে আৰু এতিয়াই আমি আলু কেইপিচ এনেদৰে তেলৰ পৰা উঠাই দিম আৰু এখন হাতে মই কেমেৰা ধৰি থকাৰ কাৰণে দেখিছে আলুখিনি পৰি পৰি গৈছে, ভালকৈ উঠাব পৰা নাই আৰু গোটেইখিনি মই এনেদৰে কেৰাহীৰ পৰা উঠাই লৈছোঁ। তাৰপিছত মই এনেদৰে পনীৰ কেইপিচ ইয়াত তেলতে দি দিছোঁ আৰু ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম মই এতিয়া পনীৰ কেইপিচ। গেছটো ল' ফ্লেমত দি এনেদৰে মাজে মাজে লৰাই থাকিম আৰু লাহে লাহে পনীৰ কেইপিচ ৰঙচুৱা হৈ আহিছে আৰু এইখিনিতে মই এতিয়া পনীৰ কেইপিচ কাঢ়ি ল'ম ধুনীয়াকৈ প্লেট এখনত। এতিয়া মই তেলত দিছোঁ কেইটামান গোটা জিৰা আৰু দি দিম কাটি থোৱা সৰুকৈ কটা এই পিঁয়াজখিনি। তাৰপিছত মই এনেদৰে লৰাই থাকিম, জুইটো কমকৈ দি থোৱা আছে দেই আৰু আদা নহৰু বটাখিনিও এই লগতে দি দিছোঁ। আদা নহৰু কেঁচা গোন্ধখিনি যোৱালৈকে এনেকৈ ভাজি থাকিম। অকণমান হালধি দি দিছোঁ। এতিয়া পুনৰ লৰাই আছোঁ। এতিয়া এইখিনি সময়তে মই দিম কেঁচা মটৰখিনি, তাৰপিছত লৰাই দিম এনেকৈ। অলপ সময় ভজাৰ পিছতে কাটি থোৱা বিলাহীখিনিও দি দিম। এতিয়া এইখিনি সময়তে মই বিলাহীখিনি গলি যোৱাত সুবিধাৰ কাৰণে দি দিছোঁ নিমখ অলপমান আন্দাজমতে। তাৰপিছত দি দিছোঁ অলপ পনীৰ মছলা। মাজে মাজে ঢাকন লগাই দিছোঁ, মই সেইখিনি দেখুওৱা নাই, উঠোৱাত অলপ দিগদাৰ হৈছে, মোবাইলটো লৈ আছোঁ যে। আৰু এইখিনি সময়তে মই দি দিম ভাজি থৈ দিয়া সেই আলুখিনি। এয়া এতিয়া দি দিম পানী, মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। এয়া উতলিব আৰম্ভ কৰিছে আৰু এইখিনি সময়তে মই দি দিম পনীৰ কেইটুকুৰা। অকণমান গৰম মছলা দি দিছোঁ। আপোনালোকে ভাবিছে চাগে মই অথনিৰ পৰা পনীৰ বনাই আছোঁ কিন্তু ইয়াত দেখোন জলকীয়া দিয়াই নাই। ভাবিছে চাগে জলকীয়া নিদিয়া কাৰণটো হৈছে আমাৰ মানে দেহাই জলকীয়া খাব নোৱাৰে, জ্বলা খাব নোৱাৰে অকণমানো তাই, আৰু সেইকাৰণে তাইলৈ অলপ উলিয়াই ল'ব লাগিব, তাৰপিছত আৰু জলকীয়া দিম। এতিয়া আৰু অকণমান দি দিছোঁ এয়া ধনিয়া পাউডাৰ। এইখিনি শুকাই আহিছে অলপ
আৰু মই অলপ দেহাৰ কাৰণে উলিয়াই ল'ম আৰু নিজৰ কাৰণে আমি অলপ মানে ডাঠকৈ খাম আৰু নামাই দিয়াৰ পিছত গেছৰ পৰা এনেও অলপ ডাঠ হৈ যায়েই অলপ পৰি গৈছে কাষত আৰু সেইখিনি একো নাই মহাই দিম আৰু এতিয়া দিছোঁ খুন্দি লোৱা অলপমান জলকীয়া অলপমান ঢাকন দি পেলাই থৈ দিছোঁ জলকীয়াখিনি যাতে গলি যায় আকৌ উঠাই দিছোঁ ঢাকনটো তাৰপিছত দি দিছোঁ অলপমান কাটি থোৱা ধনিয়া আৰু এতিয়া পনীৰখিনি গেছৰ পৰা নমাই দিলোঁ অলপ ঠাণ্ডা হ'ল ঠাণ্ডা হৈ যোৱাৰ পিছত অলপ ডাঠ হৈ যায় আৰু এতিয়া গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিম যদি আজি পনীৰৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব সকলোৱে আপোনালোকৰ এটি কমেণ্ট লাইকে মোক বহুত সাহস যোগায় ভিডিঅ' বনাই আগবাঢ়ি যাবলৈ এতিয়া মোৰ ভাত পানী বনাই হৈ গ'ল আৰু খাম আৰু এতিয়া আৰু আজি ভিডিঅ'টো এইখিনিলৈকে কৰিলোঁ আৰু পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে আজিলৈ গুড নাইট বাই বাই